ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি চাওঁ এটা অতি সহজ কথা আমি কিতাপ কিয় পঢ়িব লাগে তোমালোকে হয়তো ভাবিবা যে ইমান সহজ কথাটোনো কিয় আলোচনা কৰিব লাগে আমি সকলোৱে জানো যে কিতাপ আমি কিয় পঢ়িব লাগে কিন্তু কেতিয়াবা নিজকে উৎসাহিত কৰি থাকিবলৈ আৰু মনত পেলাই থাকিবলৈ কি এই সৰু কথাটো মাজে মাজে ভাবি চাই থাকিব লাগে গতিকে প্ৰথমে সকলোৱে জনা কথাটোলৈকে আহোঁ আমি নতুন নতুন নজনা কথা জানিবলৈ কিতাপ পঢ়িব লাগে আগতে প্ৰযুক্তি যেতিয়া এতিয়াৰ দৰে নাছিল ইণ্টাৰনেটৰ উদ্ভাৱন হোৱা নাছিল তেতিয়া কিতাপে বহু সময়ত নতুন কথা জনা একমাত্ৰ উৎস আছিল পিছে এতিয়া সময় সলনি হ'ল এতিয়া আমাৰ হাতত থকা স্মাৰ্টফোনটোৰ সহায়তে আমি বিভিন্ন বিষয় ব্যক্তি ঘটনা সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰোঁ কিন্তু তৎসত্ত্বেও কিতাপৰ কিন্তু প্ৰচলন আগতকৈ বাঢ়িছেহে কাৰণ কোনো বিষয় সম্পৰ্কে তথ্যৰ উপৰিও জ্ঞান লাভৰ বাবে কিতাপ এতিয়াও এক নিৰ্ভৰযোগ্য উৎস হৈ আছে আমি দৈনন্দিন জীৱনৰ কথা বাৰ্তাবোৰত যিবোৰ শব্দ বা বাক্য ব্যৱহাৰ কৰোঁ লিখিত ৰূপত সেইবোৰ তেনেকৈ স্বীকৃত নহ'বও পাৰে বা আমি খুব কম শব্দৰে বা একেবোৰ শব্দকে বাৰে বাৰে ব্যৱহাৰ কৰি আমাৰ মনৰ ভাৱ আমি প্ৰকাশ কৰোঁ যাৰ ফলত আমি জনা ভাষাৰ আনকি আমাৰ নিজৰ মাতৃভাষাৰো বহু শব্দ আমি নজনাকৈ নুবুজাকৈ থাকি যাওঁ কিতাপ পঢ়িলে আমি নতুন নতুন শব্দ ভাণ্ডাৰৰ লগত পৰিচিত হ'বলৈ সুযোগ পাওঁ আৰু সেইবোৰৰ শুদ্ধ ব্যাকৰণিক প্ৰয়োগো দেখিবলৈ পাওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি নতুন নতুন শব্দ জানিলে আৰু ব্যৱহাৰ কৰিলে আমাৰ আত্মবিশ্বাস বাঢ়ে আচৰিত লাগিলেও সঁচা জানানে আচলতে আমি কিতাপৰ লগত কথাও পাতিব পাৰোঁ বহুতে কিতাপক এজন প্ৰকৃত বন্ধু বুলি কয় আচলতে কথাটো এনেকুৱা যে কেতিয়াবা এখন কিতাপত আমি মনে মনে ভাবি থকা অথচ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰা কিছুমান কথা থাকিব পাৰে বা আমাৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰো একোখন কিতাপত থাকিব পাৰে আমি যেনেদৰে মনে মিলা বন্ধুৰ লগত কথা পাতোঁ মনে মিলা কিতাপৰ লগতো আমি কথা পাতিব পাৰোঁ কিতাপৰ লগত বন্ধু হ'ব পাৰোঁ ধৈৰ্য শক্তি তথা স্মৃতি শক্তি বঢ়াবলৈ আমি কিতাপ পঢ়িব লাগে তোমালোকে নিশ্চয় মন কৰিছা যে কিতাপ এখন পঢ়ি শেষ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় বা বহু সময় ধৰি পঢ়ি থাকিলেহে এখন কিতাপ শেষ হয় বহু সময় ধৰি পঢ়ি থাকিব লগা হোৱা মানে আমি একেটা কাম অৰ্থাৎ পঢ়া কামটোত মনোযোগ দিব লগা হয় তোমালোকে আৰু দেখিবা যে বিভিন্ন বয়সৰ মানুহে জীৱনৰ বিভিন্ন সময়ত বা দিনটোৰ বিভিন্ন সময়তে মনোযোগ দিয়াৰ শক্তি হেৰুৱায় বিভিন্ন কাৰকৰ কাৰণে হ'ব পাৰে মনোযোগ যেতিয়া কিবা এটা কামত দিব নোৱাৰে তেতিয়াহ'লে কি হয় আমি কোনেও সেই কামটো ভালকৈ কৰিব নোৱাৰা হওঁ যেতিয়া এখন আমি কিতাপ পঢ়ি থাকোঁ আমি কিতাপ পঢ়ি থাকিলে একেটা কাম বহু সময় ধৰি কৰি থাকিবলগীয়া হয় আৰু এই অভ্যাসে আমাক অন্যান্য কাম কৰিবলৈ সহায় কৰে এই মনোযোগ বা ধৈৰ্যই আমাৰ যথেষ্ট পৰিমাণে সহায় কৰে তাৰোপৰি স্মৃতিশক্তি কেনেকৈ বঢ়াব পাৰি কিতাপ পঢ়িলে আমি যেতিয়া এখন কিতাপ পঢ়োঁ তেতিয়া আমি আমাৰ মগজুটো যথেষ্ট পৰিমাণে সক্ৰিয় কৰি ৰাখিব লগা হয় আমি কিতাপবোৰ আমি চকুৰে আখৰবোৰ দেখোঁ সেই আখৰ বা বাক্যবোৰ দেখোঁ সেই আখৰ বা বাক্যবোৰ আমি মগজুলৈ প্ৰেৰণ কৰোঁ মগজুৱে আমাক সেই শব্দ বা সেই বাক্যবোৰ অৰ্থ আমাক বুজায় আমি সেই শব্দ বা অৰ্থবোৰ আমি বুজি লওঁ তাৰপিছত আমি হৃদয়ংগম কৰোঁ তাৰপিছত আমি আকৌ নতুনকৈ পঢ়িবলৈ আৰম্ভ কৰোঁ গতিকে এই ধৰণে কি হয় আমাৰ মগজুটো কিতাপ নপঢ়া অৱস্থাতকৈ বেছি সক্ৰিয় হ'বলৈ বাধ্য হয় আৰু মগজু যেতিয়া সক্ৰিয় হৈ থাকে নিউৰনবোৰ যেতিয়া সক্ৰিয় হৈ থাকে তেতিয়াহ'লে এটা সময়ত গৈ স্মৃতিশক্তি বৃদ্ধি হোৱাটো সহায় কৰিবগৈ পাৰে তোমালোকে নিশ্চয় মন কৰিছা যে সৰু হওক বা ডাঙৰ যিকোনো বয়সৰ মানুহৰে সৰু হওক বা ডাঙৰ যিকোনো ধৰণৰ কাৰকৰ কাৰণে কেতিয়াবা মানসিক চাপৰ সন্মুখীন হৈ থাকে কিছুমান ব্যক্তিয়ে একেৰাহে বা কিছুমান ব্যক্তিয়ে জীৱনৰ কিছু সময়ত মানসিক চাপৰ সন্মুখীন হৈ থাকে আৰু কেতিয়াবা কমকৈ আৰু কেতিয়াবা বেছিকৈ মানসিক চাপৰ সন্মুখীন হয় মানুহে এই মানসিক চাপৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে তোমালোকৰ কাৰোবাৰ হয়তো ৰিজাল্ট লৈ টেনশ্যন হ'ব পাৰে কোনোবাই হয়তো কিবা এটা কাম সময়মতে নকৰাৰ কাৰণে আৰু সেই সময় আগবাঢ়ি আহিছে অথচ কামটো সমাপ্ত নাই হোৱা এই কথা লৈও টেনশ্যন ল'ব পাৰে বা মানসিক চাপ ল'ব পাৰে কাৰোবাৰ হয়তো টকা পইচাৰ অভাৱ হৈছে টকা পইচাক লৈ বহুতে টেনশ্যন ল'ব পাৰে বা কেতিয়াবা এনেকুৱা হয় যে কোনোবা এজন ব্যক্তি ঘৰৰ পৰা বাহিৰলৈ ওলালে তেওঁৰ গাত বিজুলী পৰিব নেকি বজ্ৰপাত পৰিব নেকি এই ধৰণৰ কথা ভাবিও তেওঁ টেনশ্যন লয় বা কোনোবা ওলাই যাব বিচাৰে বাহিৰলৈ তেতিয়া তেওঁ মোবাইলত বেটেৰীটো নোহোৱা হৈ যাব নেকি এই ধৰণৰ যিবোৰ আমি ফবিয়া বুলি কওঁ সৰু সৰু কাৰণৰ কাৰণে বা ডাঙৰ ডাঙৰ কথাৰ কাৰণে মানুহৰ মনত মানসিক চাপৰ সৃষ্টি হয় বিশেষকৈ এইখিনি সময়ত তোমালোকে হয়তো বহুতৰে মনত কৰোণা মহামাৰীক লৈ বা পঢ়া শুনাক লৈ মানসিক চাপ আছে গতিকে যেতিয়া যিকোনো এজন ব্যক্তিৰ মনত মানসিক চাপ থাকে তেতিয়াহ'লে সেই ব্যক্তিজনে কোনো এটা কাম ভালদৰে কৰিব নোৱাৰে তেওঁ যথেষ্ট খিংখিঙীয়া হৈ পৰে তাৰোপৰি তেওঁ শুব নোৱাৰে যিকোনো এটা কাম ভালদৰে কৰিব নোৱাৰে খাব নোৱাৰে যাৰ ফলত এই সকলোবোৰ কথাৰ প্ৰভাৱ তেওঁ শৰীৰৰ ওপৰতো পৰিবলৈ লয় গতিকে এই সকলোবোৰ
অৱস্থাৰ পৰা মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ আমি কিতাপ পঢ়িব পাৰোঁ। তোমালোকে মন কৰিবা যে যেতিয়া তোমালোকে কিতাপ এখন পঢ়ি থাকা তেতিয়া আমি বেলেগ কথা ভাবিবলৈ সময় সাধাৰণতে নাপাওঁ। গতিকে মই খুব তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ যে এইখিনি সময়ত যদি তোমালোকে কোনো ধৰণৰ মানসিক চাপৰ সন্মুখীন হৈ আছা বা কৰোণাৰ কথা ভাবি ভয় খাইছা, তেতিয়াহ'লে অন্ততঃ দিনটোত 2 ঘণ্টা সময়ো যদি তোমালোকে নিজে ভাল পোৱা যিকোনো এখন কিতাপ পঢ়া, তেতিয়া দেখিবা যে কিতাপ নপঢ়া সময়খিনিতকৈ কিতাপ পঢ়া সময়খিনিত তোমালোকে কম মানসিক চাপৰ মাজত আছা। দৃষ্টিভংগী আয়ত্ব কৰিবলৈ, হয় এইটো যথেষ্ট টেকনিকেল কথা যে দৃষ্টিভংগী মানে কি, যিকোনো বিষয় বা যিকোনো ঘটনা সম্পৰ্কে ঘটনা আমি কেনেকৈ চাব লাগে তাক চোৱাৰ পদ্ধতি হৈছে দৃষ্টিভংগী। যিকোনো এটা ৰাজনৈতিক ঘটনা বা বিষয় আমি কেনেকৈ চাম সেই সম্পৰ্কে কিতাপে আমাক সহায় কৰে। ধৰি লোৱা হেজাৰ হেজাৰ মাইল জুৰি বিস্তৃত অৰণ্য এখন ধ্বংস কৰি উদ্যোগ স্থাপন কৰিবলৈ লোৱা হৈছে। এতিয়া আমি এইটোক মানুহৰ উন্নয়নৰ পক্ষে হোৱা বুলি ক'ম নে তাৰ বিপৰীত মত পোষণ কৰিম? বা ধৰা জ্যোতিষশাস্ত্ৰ আৰু নানা অন্ধবিশ্বাসক আমি জীৱনৰ অংগ কৰি ল'ম নে একেবাৰে বাদ দিম? এই সম্পৰ্কে দিক নিৰ্দেশনা আমি কিতাপৰ পৰা পাব পাৰোঁ। গতিকে কিতাপে আমাক ফ্ৰেণ্ড ফিলচফাৰ গাইড হিচাপে সহায় কৰিব পাৰে। বহু বিখ্যাত ব্যক্তিয়ে জীৱন সম্পৰ্কে নিজৰ দৃষ্টিভংগী আয়ত্ব কৰিবলৈ কিতাপৰ সহায় লৈ আহিছে, বা কেতিয়াবা একোখন কিতাপে একোজন ব্যক্তিৰ জীৱনৰ দৰ্শন গঢ় লোৱাত সহায় কৰে। উদাহৰণস্বৰূপে আমি মহাত্মা গান্ধীৰ কথা উল্লেখ কৰিব পাৰোঁ। তেওঁ আনটো দ্য লাষ্ট কিতাপখন পঢ়াৰ পাছত গোটেই জীৱন নিৰামিষাহাৰী হৈ থাকিবলৈ প্ৰেৰণা পালে, আৰু তেওঁৰ সেই অভ্যাসে তেওঁৰ জীৱনৰ নিজৰ ৰাজনৈতিক দৰ্শনক গভীৰভাৱে প্ৰভাৱিত কৰিলে। গতিকে দৃষ্টিভংগী আয়ত্ব কৰিবলৈ আমাক কিতাপ পঢ়াৰ প্ৰয়োজন। বিষয়সমূহৰ বিষয়ে গভীৰ জ্ঞান লভিবলৈ তথা নিজেও গভীৰভাৱে চিন্তা কৰিবলৈ শিকিবলৈ আমাক কিতাপ অধ্যয়নৰ প্ৰয়োজন। তোমালোকে মন কৰিবা যে আজিৰ ইণ্টাৰনেটৰ যুগত আমি যিকোনো এটা চাৰ্চ ইঞ্জিনত চাৰ্চ কৰিলে যিকোনো বস্তুৰ বিষয়ে বিভিন্ন উৎস, বহুত হাজাৰ হাজাৰ উৎসৰ পৰা আমি বিভিন্ন কথা জানিবলৈ শিকিবলৈ সুবিধা পাওঁ। কিন্তু তোমালোকে এটা কথা জানিবা যে তথ্য আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। তথ্য হৈছে যিকোনো এটা বস্তু বা বিষয় সম্পৰ্কে থুলমূল জ্ঞান। গতিকে আমি যিকোনো বিষয় সম্পৰ্কে আমি থুলমূল জ্ঞান ইণ্টাৰনেটৰ সহায়ত হাজাৰ হাজাৰ উৎসৰ পৰা আমি ইণ্টাৰনেটৰ পৰা লাভ কৰিব পাৰোঁ। কিন্তু যিকোনো এটা বিষয় সম্পৰ্কে গভীৰভাৱে জানিবৰ কাৰণে এতিয়াও কিন্তু আমাক কিতাপৰ প্ৰয়োজন, কাৰণ সকলো কথা ইণ্টাৰনেটত পোৱা নাযায়, কিছুমান কথা কেৱল কিতাপতহে পোৱা যায়। আকৌ এটা কথা মন কৰিবা, ইণ্টাৰনেট বুলি ক'লে ইণ্টাৰনেটত আকৌ কিছুমান কিতাপৰ ইলেক্ট্ৰনিক সংস্কৰণো পোৱা যায় দেই। গতিকে ইলেক্ট্ৰনিক কিতাপৰ কথা মই কোৱা নাই এই মুহূৰ্তত। ইলেক্ট্ৰনিক কিতাপৰ বাহিৰে বেলেগ বেলেগ যিবোৰ উৎস আমি ইণ্টাৰনেটত পাওঁ সেইবোৰৰ কথাহে কৈছোঁ। গতিকে বেলেগ বেলেগ উৎসৰ পৰা যিবোৰ তথ্য আমি পাওঁ সেই তথ্যবোৰ আমাক দিশাহাৰা কৰি পেলোৱাৰ বিপৰীতে একোখন কিতাপত পোৱা জ্ঞানে বা নলেজে আমাক যিকোনো এটা বিষয় সম্পৰ্কে সঠিকভাৱে ধাৰণা লোৱাত সহায় কৰে, আৰু যাৰ ফলত আমি নিজেও সেই সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিবলৈ শিকিব পাৰোঁ। এখন কিতাপৰ বা আন এখন কিতাপৰ খবৰ পাবলৈ আমি কিতাপ পঢ়িব লাগে। কেনেকৈ? তোমালোকে দেখিবা যে যিকোনো এখন ভাল কিতাপ পঢ়িলে তাৰ লেখকজনে নিশ্চয় নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কিতাপ এখন লিখে, বা তেওঁ নিশ্চয় জন্মৰ পৰা সকলো কথা জানি অহা নাই। এখন কিতাপ লিখিবৰ কাৰণে এজন ব্যক্তিয়ে বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হ'ব লাগিব, তেওঁ নিজৰ অন্তৰ্দৃষ্টি প্ৰয়োগ কৰিব লাগিব, বা হয়তো তেওঁ বেলেগ বেলেগ কিতাপৰ পৰা আহৰণ কৰা জ্ঞানৰ সহায়ত তেওঁ এখন কিতাপ লিখিব পাৰে। গতিকে যেতিয়া আমি এখন ভাল কিতাপ পঢ়োঁ, এখন ভাল কিতাপত তোমালোকে দেখিবা যে সেই লেখকজনে বেলেগ বেলেগ কিতাপৰ প্ৰসংগ বা বেলেগ বেলেগ কিতাপৰ বিষয়ে উল্লেখ কৰে। গতিকে ছাপ'জ আমি ধৰিলোঁ আমাৰ এখন কিতাপ পঢ়ি বিৰাট ভাল লাগিলে, সেই কিতাপখনৰ লেখকজনে যেতিয়া তেওঁৰ ভাল লগা কিতাপ কিছুমানৰ কথা সেই একেখন কিতাপতে উল্লেখ কৰিব, তেতিয়া হয়তো আমি সেইকেইখন কিতাপো পঢ়িবলৈ আগ্ৰহী হৈ পৰিব পাৰোঁ। গতিকে কেতিয়াবা এখন কিতাপে আমাক আন এখন কিতাপৰ সন্ধান দিয়ে, আকৌ সেইখন কিতাপৰ পৰা আমি আন 2-3খন বেলেগ কিতাপৰ কথা বিষয়ে জানিব পাৰোঁ। গতিকে এনেকৈ যাওঁতে যাওঁতে এখন কিতাপৰ পৰা আমি বহুকেইখন কিতাপৰ বিষয়ে সন্ধান পাব পাৰোঁ, আৰু আমি যদি ভাল পাওঁ, আমি যদি সঁচাকৈ কিতাপ পঢ়িবলৈ আগ্ৰহী, তেতিয়াহ'লে এখন কিতাপৰ পৰা আমি বহু কিতাপ পঢ়িবলৈ প্ৰেৰণা পাব পাৰোঁ। চাবা, নতুন বন্ধু পাবৰ কাৰণেও কিতাপ পঢ়িব পাৰি। কেনেকৈ? তোমালোকে দেখিবা যে হয়তো কেতিয়াবা তোমালোকৰ স্কুল বা কলেজত তোমালোকে নিজে লৈ যোৱা এখন কিতাপ তোমাৰ কোনোবা বন্ধু বান্ধৱে ভাল পাব পাৰে, বা তোমাৰ বন্ধু বান্ধৱে পঢ়ি থকা কিবা এখন কিতাপ তোমাৰো ভাল লাগি যাব পাৰে। তেতিয়া তোমালোকে কি কৰা? তোমালোকে দুইজনে ইজনে সিজনক
লগত একেখন কিতাপকে শ্বেয়াৰ কৰা। বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তোমালোকে বিভিন্নজনে বেলেগ বেলেগ কিতাপ পঢ়িছা আৰু নিজে নিজে পঢ়া কিতাপখনৰ বিষয়ে তোমালোকে তোমালোকৰ বন্ধু বান্ধৱৰ আগত জনাইছা। গতিকে এনেধৰণে তোমালোকে হয়তো বন্ধু গঢ়িব পাৰিব পাৰা। বন্ধু গঢ়াৰ আৰু দুটা উপায় আছে। এটা হৈছে লাইব্ৰেৰীত যোৱা। লাইব্ৰেৰীত কিতাপ পঢ়িবলৈ যোৱা মানুহৰ মাজতো এক ধৰণৰ বন্ধুত্ব গঢ়ি লোৱাৰ সম্ভাৱনা থাকে। বা আজিকালি বহু ধৰণৰ বুক ক্লাব দেখিবলৈ পোৱা যায়, য'ত কিতাপ পঢ়া ব্যক্তিসকলে একেলগে কিতাপ পঢ়ে বা তেওঁলোকে পঢ়া কিতাপবোৰ সম্পৰ্কে আলোচনা কৰে। আজিকালি তোমালোকে দেখিবা যে তোমালোকে ফেচবুক যদি চোৱা, ফেচবুকতো কিতাপ যিকোনো ভাষাৰ কিতাপৰ সম্পৰ্কে বিভিন্ন ধৰণৰ গ্ৰুপ দেখিবলৈ পাবা, বা ইনষ্টাগ্ৰামত দেখিবলৈ পাবা, বা ধৰা ইউটিউবতো বিভিন্ন ধৰণৰ চেনেল আছে, যিবোৰ চেনেলত কিতাপ সম্পৰ্কে বিভিন্ন কিতাপ সম্পৰ্কে আলোচনা কৰা হয়, কিতাপ পঢ়া ব্যক্তিসকলক মাতি আনি আলোচনা কৰা হয়। গতিকে সেই চেনেলবোৰ ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবাৰসকলৰ বিভিন্ন ধৰণৰ কমেণ্টতো আমি কিতাপ সম্পৰ্কে বিভিন্ন ধৰণৰ কথা জানিবলৈ পাওঁ, তেওঁলোকৰ মাজতো বন্ধুত্ব হয়। গতিকে বিভিন্ন কিতাপৰ ফেচবুকৰ গ্ৰুপৰ জৰিয়তে হওক, বা ইনষ্টাগ্ৰামৰ ফলোৱাৰ জৰিয়তে হওক, বা ইউটিউব বা আন যিকোনো চেনেলৰ ছাবস্ক্ৰিপশ্যনৰ জৰিয়তে হওক, বিভিন্নজনে বা লাইব্ৰেৰীৰ সদস্যৰ জৰিয়তে হওক, বা বুক ক্লাবৰ সদস্যৰ জৰিয়তে হওক, বা তোমালোকৰ বন্ধু বান্ধৱৰ মাজতে হওক, কিতাপ পঢ়া ব্যক্তিসকলৰ মাজত বন্ধুত্ব গঢ়ি উঠিব পাৰে। আৰু আটাইতকৈ শেষত আমি আহিছোঁ নিজে লেখক হ'বৰ কাৰণে কিতাপ পঢ়াৰ দৰকাৰ। তোমালোকে এটা কথা নিশ্চয় মন কৰিছা, মই আগতেও কৈছোঁ যে এখন কিতাপ লিখিবৰ কাৰণে এজন ব্যক্তি জন্মগতভাৱে প্ৰতিভা লৈ জন্ম নহয়। তেওঁ এখন কিতাপ লিখিবলৈ বিভিন্ন ধৰণৰ অভিজ্ঞতা, বিভিন্ন ধৰণৰ অন্যান্য কিতাপ পঢ়নৰ অভিজ্ঞতা, নিজৰ দৰ্শন, নিজৰ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰিব লগা হয়। গতিকে কেতিয়াবা এনেকুৱা হয় যে কিতাপ লিখিবৰ কাৰণে এজন লেখকে বহুত কিতাপ পঢ়িব লগা হয়। আচলতে আমি যিমান কথা লিখোঁ তাতকৈ বহুত বেছি আচলতে আমি পঢ়িব লাগে। যদি আমি একো এটা নপঢ়াকৈ কিবা এটা লিখিছোঁ, বা যিমান পঢ়িছোঁ তাতকৈ বেছিকৈ লিখিছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ লেখা কথাখিনি মান নিম্নগামী হ'ব। গতিকে এজন লেখক হ'বৰ কাৰণে নিজে বহুত কিতাপ পঢ়িব লাগিব। গতিকে এজন লেখক হ'বৰ কাৰণে কিতাপ অধ্যয়নে আমাক সহায় কৰে। বা আন ধৰণে এটা কথা হ'ব পাৰে যে এজন ব্যক্তি হয়তো কিতাপ পঢ়ি আছে, বহুত কিতাপ পঢ়িলে, আৰু তেওঁ বহু কথা শিকিলে, বহু কথা জানিলে, যিবোৰ কথা তেওঁ আনক ক'ব বিচাৰিব পাৰে। গতিকে বহুত কিতাপ পঢ়াৰ পিছত উপলব্ধ হোৱা জ্ঞানে এজন ব্যক্তিক নিজৰ ফালৰ পৰা কিছুমান কথা আনক ক'বলৈ উৎসাহিত কৰিব পাৰে একোখন কিতাপ লিখাৰ জৰিয়তে। গতিকে লেখক হ'বৰ কাৰণে কিতাপ পঢ়িব লাগে, আৰু কিতাপ পঢ়ি কোনোবা এজন পঢ়ুৱৈ লেখক হৈ পৰিব পাৰে। গতিকে এইখিনি হৈছে চমুকৈ কিতাপ আমি কিয় পঢ়িব লাগে সেই সম্পৰ্কে আলোচনা। আমি আকৌ এবাৰ ৰিপিট কৰি চাওঁ, আমি কিয় কিতাপ পঢ়িব লাগে। নতুন কথা জানিবলৈ, শব্দৰ ভাণ্ডাৰ বঢ়াবলৈ, বাক্যৰ গাঁথনি শিকিবলৈ, কিতাপৰ লগত কথা পাতিবলৈ, বন্ধুত্ব কৰিবলৈ, নিজৰ ধৈৰ্য শক্তি আৰু স্মৃতি শক্তি বঢ়াবলৈ, নিজকে মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখিবলৈ, সঠিক দৃষ্টিভংগী আয়ত্ব কৰিবলৈ, যিকোনো বিষয় সম্পৰ্কে গভীৰ জ্ঞান লাভ কৰিবলৈ, আৰু নিজেও সেইধৰণে চিন্তা কৰিবলৈ, এখন কিতাপৰ পৰা আন এখন কিতাপৰ খবৰ পাবলৈ, নতুন নতুন বন্ধু বান্ধৱ গোটাবলৈ, আৰু নিজে লেখক হ'বৰ কাৰণে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ডিছকাছ কৰিম কিতাপৰ প্ৰকাৰ কেনেকুৱা, কিতাপৰ ৰূপ কেনেকুৱা, আৰু আমি কিতাপ কেনেকৈ পঢ়িব লাগে। তোমালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট কৰি নিশ্চয় জনাবা। ধন্যবাদ।